এতিয়া ৰাতি 12 বাজিছে আৰু মানুহজনৰ ৰিয়েকশ্যনটো চাওঁ কেনেকুৱা কি পূৰা টোপনি গৈ আছে। এতিয়া মই গৈ ওচৰলৈ গৈ জগাওঁ। Happy birthday to ৰাতিপুৱাৰ কাম বনখিনি কৰি কাপোৰ এযোৰ আছিল চিলাবলৈ, এইযোৰ কাপোৰে চিলাব ধৰিছোঁ আৰু কাপোৰযোৰ চিলাই পিন্ধি লৈ আজি এবাৰ মন্দিৰৰ ফালে ওলাই যাম। আজি মোৰ মানুহজনৰ জন্মদিন, বিশেষ একো নাই, আমি কেৱল নৰসিংহ আশ্ৰমলৈ গৈ সেৱা এটা জনাম আৰু জন্মদিন বুলি সেনেকুৱা কোনো বিশেষ একো কৰা নাযায়। তথাপিতো ৰাতি 12টা বজাৰ পিছত এপাক জন্মদিনৰ তেওঁক শুভেচ্ছা জনাইছোঁ আৰু দিনত আমি এনেকৈ মন্দিৰলৈ যাব ওলাইছোঁ আৰু মন্দিৰত যোৱা সময়খিনি অকণমান দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাব আৰু লগতে মোৰ মানুহজনক বহুত বহুত আশীৰ্বাদ দিব দেই। মোৰ জীৱনত শান্তি, যিটো শান্তি পাব লাগে, এই শান্তি মোক দেখা নাপালোঁ। শান্তিটো নিজে লোৱা বস্তু, গতিকে শান্তিটো নিজে লোৱা বস্তু, সেইটো জানো। এতিয়া এটাই ভাবছোঁ, জীয়াই থাকালে তাৰমানে কাৰো নাখাওঁ। কি নাখায়? কাৰো নাখাওঁ, কাৰণ ঈশ্বৰক কৈ আছোঁ বৰ্তমানলৈ মই ভাবি আছোঁ যাতে নিজে কৰি ধৰি খাই থাকোঁতে যাতে দেখা যায়। জীয়াই থকালেতো কৰ্ম কৰিবই লাগিব। তাকেতো এতিয়া বিষয় বোলা বস্তুটো বৰ বেয়া বস্তুটো, বহুত বেয়া। এই বিষয়ক ত্যাগ কৰাটো ইমান সহজ নহয়। তথাপিতো সাধু জ্ঞানীবিলাকৰ তেওঁলোকৰ যিটো জ্ঞান ধাৰণা, আমি মন্দিৰৰ ওপৰলৈ গ'লোঁ আৰু তাত গৈ আমি বেছি সময় থাকিব নোৱাৰিলোঁ, কাৰণ আজি বহুতে বতাহ দিছে আৰু গোটেই ধূলিময় হৈ আছে আৰু সেইকাৰণে আমি ভগৱানৰ দৰ্শন লৈ তেওঁৰ শ্ৰীচৰণত সেৱা জনাই আমি সোনকালে তাৰ পৰা তললৈ নামি আহিলোঁ। আৰু তলত বাবাজীসকল থাকিব পৰাকৈ ঘৰ এটা বনাই আছে, মিস্ত্ৰী লাগি আছে, তাত কিছু সময় বহিলোঁ আৰু কিছু সময় খুৰাজনৰ লগত বহি ভক্তিৰ ৰস ৰোমন্থন কৰিলোঁ আৰু এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। আপোনালোকেও শুনকচোন খুৰাৰ মুখৰ বাণী, ধুনীয়াকৈ তেওঁ বুজাই দি আছে। একদম জালুমালু উঠি বহুত কিবা কিবি ধৰা তেতিয়াই নাৰদে কৈছিল, তুমি অচহ্য বিভূতিত মতলীয়া হৈ সেইজন কোন তুমি নিচিনিলা। ঠিক আছে বাৰু, তুমি যিখিনি ক'লা কৃষ্ণৰ যিখিনি কথা ক'লা, মই গোটেইখিনি কৃষ্ণৰ আগত ক'লা। নাৰদ আহিলে কৃষ্ণক ক'লা, প্ৰভু তাক কলসীটো একেবাৰে মানে ভাঙিতে উঠিল, কাৰণ স্বৰ্গৰ বস্তু মৃত্যুত গ'লে অনাৰো কথা নাজানো কোন পালে স্বৰ্গৰ সম্পত্তি, গতিকে মৃত্যুক কেতিয়াও মই দিব নোৱাৰোঁ। প্ৰভু অৱদান কৰে, তেতিয়া ক'লে ঠিক আছে বাৰু, সি পাৰি যায় কেনেকৈ নিদিয়ে, কাৰণ সমুদ্ৰ মন্থনত গোটেইখিনি বস্তু তাতহে উঠিছিল, পাৰিজাতটো বহুত ভাল আছে, ঐশ্বৰ্য উঠিল, ভৈৰৱত উঠিল, আৰু মোৰ ভাগ আছে। কনিষ্ঠ ভাই হিচাপে তোমাৰ অন্য একো বিচাৰা মাত্ৰ বিচাৰিছোঁ কি পাৰিছা, কাৰণ সত্যকমাৰ হ'ল।
সেইখনটো কাজিয়া লাগিল সত্যভামা আৰু সেই ৰুক্মিণীৰ মাজত এখন কাজিয়া লগাইছে তাৰ বাবে লগাইছে আচ্ছা প্ৰভু ভগৱন্ত এইফালৰ পৰা গুচি যায় যেতিয়া প্ৰদ্যুম্নক লৈ গৈছিল আৰু সত্যমী গৈছে আৰু কৃষ্ণ গৈছে যাইটো নন্দৰ মনত যায় সেই যেতিয়া পাৰিজাত উভৈ ভলাৰ লগে লগে সেই তাত যিবিলাক পাৰিপদ আছে এইবিলাকে যদি এনেকুৱা নিজ মহাৰাজ এনেকুৱা হ'ল ইয়াতে তাৰতে লাগি যুদ্ধ লাগি এতিয়াতো ইটো নিজে সিটো নাহাৰে এনেকুৱা যেতিয়া সমময়া যুদ্ধ হ'ল এতিয়া পৃথিৱী গোটেই হৈ গ'ল লাগি তেতিয়া ব্ৰহ্মাই চাই ৰাম 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 এই ভাই ককাই মাজত লাগি সৃষ্টিয়ে হৈ যাব তেতিয়া লগে লগে পুনতে যায় কাশ্যপৰ ওচৰলৈ গৈছে কাশ্যপৰ ওচৰত যাই গৈছে তুমি কি দধিৰ তীৰত তুমি এই তপ কৰি থাকিলে নহ'ব সৃষ্টি ধ্বংস হ'ব আৰু কি হ'ল ফলত তোমাৰ দুই পুত্ৰৰ মাজত এই যুদ্ধ গতিকে তুমি আৰু যাব লাগে যেতিয়া কাশ্যপে অদিতিক লগত লৈ যুদ্ধক্ষেত্ৰলৈ গ'ল যুদ্ধক্ষেত্ৰত যাই হয় যুদ্ধ লাগিয়ে আছে তেতিয়া যায় ব্ৰহ্মাই মানিছিল কিন্তু নামানিলে কথাখিনি লাগি আছে তৰ্কাতৰ্কি দুটাৰ মাজত লাগি আছে থাকি তেতিয়া কাশ্যপে অদিতিয়ে দুয়োজনকে মাতি আনিলে দুটাকে কলাত বহি এই কৃষ্ণ কোন তুমিতো নাজানো তোমাৰ সৰু ভাতি নিজক কৈছে তুমি জ্যেষ্ঠ এই হ'ল গতিকে তোমালোকে একে বুজোঁতে যায় দুটাই সন্মান হ'ল যদিও সন্মান হ'ল সন্মান সেইখিনিলে হোৱা নাছিল এই মহাদেৱক যেতিয়া কৃষ্ণই তুতি কৰিলা তেতিয়া প্ৰকট হৈ আহি মহাদেৱে আগত খাৰা হৈ তেতিয়া কৈছিল হে প্ৰভু তুমি স্বৰ্গ মূৰ্ত পাতাল এই বিশ্ব ব্ৰহ্মাণ্ডৰে তুমি পতি আৰু তুমি মোক সেৱা পূজা কৰিছা প্ৰভু মই বহুত উৎপাদ গতিকে তুমি এইটো পৰিত্যাগ কৰা তোমাৰ কাৰণে আমিও লৈ আছোঁ তোমাতকৈতো আমি শ্ৰেষ্ঠ নহয় গতিকে তুমি এইটো সম্বৰণ কৰা আৰু মই তোমাক এটা উপদেশ দিওঁ উপদেশটো লৈ এই পাৰিজাত ফুলটো যে তুমি ৰুবা তাৰো মই এটা সহজ উপায় দিম গতিকে তুমি যে যিটো ব্ৰত পালন কৰিম বুলি কৈছা এই ব্ৰতৰ কাৰণে ইন্দ্ৰৰ লগত সন্ধি কৰি আৰু পিতৃ মাতৃ যিহেতু তেওঁলোক আহিছিল গতিকে সন্ধিৰে মোকাবিলাৰ মাজেৰে এই পাৰিজাতটো তুমি মৃত্যু হৈ সেই তেতিয়া কাশ্যপ আৰু অদিতিয়ে যেতিয়া বুজোৱাত তেতিয়া ইন্দ্ৰয়ো এৰি দিলা কৃষ্ণয়ো এৰি দিলা সেই পাৰিজাত আনি মৃত্যুত দিলা কিন্তু এটা চৰ্ত ৰাখিছিল যে তুমি পাৰিজাত দিলা সঁচা তুমি যিমান দিন থাকিবা সিমান দিনেই পাৰিজাত তুমি অহাৰ পাছত আকৌ পাৰিজাত স্বৰ্গলৈ এতিয়া পৃথিৱীত পাৰিজাত আছে যাতে ভগৱান আছে যেতিয়া মাত্ৰ নাম এই ধৰাত যিবিলাক জাত যিমানবিলাক আছিল কোটি কালত মানুহ নৰে পাৰে জানো এটা যজ্ঞ কৰিব পাৰোঁ নেকি যজ্ঞ কৰা নোৱাৰে কলিকালৰ জীৱৰ আয়ুসে নাই সেইখিনি আয়ুসেদি সেইকাৰণে নামটোকে প্ৰকট কৰি থৈ গ'ল আমাৰ ভাল লগা দিনটো আমি আজি এনেকৈ অতিবাহিত কৰিলোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ লগতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট যোগে জনাব লগতে লাইক শ্বেয়াৰ কৰিব ধন্যবাদ।